সৰু ছোৱালীকেইটাৰ লগত বৰ সমস্যা আছে। আটা বলে ইমান অলপ ভেল্লা আটা বনাই দিব লাগে। এতিয়া কলচা চেনি নাই, ক'ত দুই এডাল কলচা চেনি বিচৰাতে মাথা ঘূৰি গৈছে। দিনটো হৈছে সময় চময় নাপাওঁ, কাম কৰাওঁতেই যায়। লতি এই তই মোৰ বেগটো দে কলচৰ চেনি ধুবিয়া পালি না বেলেগত ক'তো নাই কলচৰ চেনি এইগিলা কাম কৰি পাইছে না কোম্পানী না ভাল কাম কৰি পাইছে। তই পাইছা দে তই পাইছা হৈছি তো সৰু ছোৱালীকেইটাক মই এটা সৰুৰে ভেল্লা এটা বনাই দিব লাগে জানা। আটা ভাৰি আছে দিনটো, মই কি কৰিব লাগে ভেল্লা এটা বনাই দিওঁ দে। তই নেতা কিয় বনাই মাথাউৰিত যা কলচৰ চেনি ধুবিয়া মোৰ বেগটোতে চব পা কলচৰ চেনি কল ফুল কল মোৰ ইয়াতে চব দেখা পা নেকি তই দিনটো সময় পাওঁ নে কৈছোন, কাম কৰোঁ না আকৌ। ৰাতি কৰিবি ৰাতি কলচৰ চেনি ধুবিয়া থাকে দিনটো সময় নাপা তই মাথাউৰিত যাবি, তই কলচা চেনি টিকেট বুলি ভয় নালাগে। আৰু এটা কথা কওঁ শুনচোন কি আজি নতুন বছৰ তই এটা কলচৰ চেনি ধুই আছা খানা চানা আকৌ নাখা এই খানা খাবি, খানা খাবৰ মোৰ সময় নাই বাবা আৰে। কিয় মই খানা চানা নৰোঁ, মোৰ ঘৰৰ মানুহৰ লগত খানা খাব লাগব। মই কাৰ লগত খানা খাম মই? থৌচোন থৌ আচোন খানাৰ কথা আলোচনা কৰো সেই শুন খানা চানা আকৌ নাখা মোৰ খানা খাব সময় নাই, মই ঘৰত খাব লাগব ভাত, খানা নহয়। এই ভাত বুলিয়ে কওঁ মই। তই বস্তু টিপনো নহয় হে পইচা খৰচ কৰিব টান পা অকমান ব্ৰইলাৰ আনিম আৰু আকমান বলেৰেদি খানা খাবি নেকি হ'ব দে। লগ বন্ধুকেইটাৰ লগত খানা খাবা নালাগে নতুন বছৰত লগ বন্ধুকেইটাৰ লগত মোৰ নহ'ব নহয়। কিয় নহয় নহয়ে, তেৰি মই ভাবি আছো তোৰ লগত খানা খাম নতুন বছৰত মই নৰোঁ। আৰু আমাৰ কেৰপাও নাই কেৰপাকক বেছি কেৰপাকো আনিব লাগিছিল না খানা খোৱাৰ কাৰণে তই তাৰ পাল্লত থাকি যা নহয় আমি গোটেইকেইটাই লগ লাগি পেলাই খানা খাম দে হয় নেকি? পইচা দিবি না অলপ ভাড়ে? পইচা আৰু আজি নতুন বছৰ পইচা গাজা নিজৰ পকেটৰ পইচা দি খানা খাব লাগিব আজি পইচা নাই মোৰ। আজি পইচা কমিলে হব ৰহমতত যে লক্ষ্য বস্তু ৰৈছে নে কি তো গাড়ী চাড়ী কৰিব লাগিব, কিবা চেলা ব্ৰইলাৰৰ নিচিনা তেতিয়া কাৰণ জানিও নাজনা ভাবিছে নতুন বছৰ হয়নে নহয় পুৰণা দাড়ি কেইডাল মই ৰাখি থৈ দিম নেকি দাড়ি গোটেই খুৰে দিছো চিলচিলে হৈছো নতুন বছৰত পুৰণা দাড়িৰ লগত কিবা সম্পৰ্ক আছে? এইটো সম্পৰ্ক কিবা এটা থৈ আহিব লাগিব নে নাই মই দাড়ি কেইডালে থৈছো নতুন বছৰ দেখা হৈছে একবাৰ আইনখনত চাবিছো একবাৰ আইনাত চাইছো মই দাড়ি খুলে কি এনেকা আইনাত চাইছো চিলচিলে দেখা হৈছে মই চাইছো দে এতিয়া কি কওঁ আকৌ মই কষ্ট চাই নাও দে কি কওক মানে আটা বছৰটো পাৰ হৈ গেল 2025 আমাৰ মাজৰ পৰা গুচি গেল হয় দে। মই গোটাই মোৰ বৰ দুখ লাগে। দুখ লাগে 2025 তই কি পালি কি হেৰুৱালি সেইটো কথা কৈছো মই ফেব্ৰুৱাৰী মাহত মই এটা ছাগল চানা এটা হেৰুৱাইছো, পঠা ছাগল চানা আৰু আৰু এটা কালা চানা এটা হেৰুৱাইছো মই আৰু বহুত কিবা কানি ভাল পোৱাটো গেল মোৰ চব ভৰালি দেখোন চব দেখি মোৰ। 2025 কি পালি 2025 মই এটা বস্তুই পাইছো কি 6 মাহ মান আগত 1000 টকা এটা মানুহ ধাৰে নিছিল, কালি ঘৰ দি থৈ গৈছে, সেইটো বস্তু পালো আৰু একো নাই মোৰ। বাকী চব গেছি আৰু চব হয়নে কিন্তু কথা হ'ল কি মই ব্যক্তিগত কথাটো কোৱা নাই আমাৰ অসমে 2025 কি পালা কি হেৰুৱালা মই সেইটো কথাহে কৈছো। সকলোকে মোৰ মনৰ আপোন জুবিন দাক মই হৰাইছো। আটাইতকৈ আমাৰ দুখৰ দিন 2025 আমাৰ শিল্পী হৃদয়ৰ শিল্পী হিয়াৰ আমঠু আমি জুবিন দাক হেৰুৱালো আৰু মানুহ জুবিন দাৰ গান নতুন গান শুনিব নাপাওঁ। নতুন গান শুনবা নাপালেও আমি পুৰণা খিনি হলেও শুনি থাকিব লাগিব। আমাৰ আটাইতকৈ দুখৰ বিষয় এইটো হয়নে নহয় আমাৰ শ্ৰদ্ধাৰ আন্তঃৰাষ্ট্ৰীয় বাহিবাদক দীপক শৰ্মা ছাৰক হেৰুৱালো, নাগাৰাম নামৰ শিল্পী মহিৰূপ ৰামচৰণ ভৰালী ছাৰক আমি হেৰুৱালো। 2025 আৰু মহান ব্যক্তি আমাৰ মাজৰ পৰা বিদায় ললে, যিসকল ব্যক্তি হয়তো বৰ্তমান সময়ত মোৰ মনলৈ অহা নাই সেইসকল ব্যক্তিকো আমি আজিৰ এই পবিত্ৰ দিনটোত শ্ৰদ্ধাৰে স্মৰণ কৰিছো হয়নে নহয়। 2026 বৰ্ষটো যাতে 2025 দৰে নহয়, আমাৰ সকলোৰে জীৱন যাতে উজ্বলি থাকে 2026 তাৰে কামনা কৰিছো। বছৰটো যাতে সকলোৰে মংগল হয় 2025 দৰে যাতে বেয়া দিন 2026 নহয় সেইটো আমি কামনা কৰিছো হয়নে নহয়। আৰু এটা আমি বস্তু পাইছো জানে নাই কিবা তোৰ মনত নাই আমাৰ লতি গতি 2025 পাইছো আমি আমাৰ লতি গতি জন্ম আমাৰ 2025 হৈছে তই জানা নে নাই এইটো গম পোৱা নাছিলো মই।
সেইটো আমাৰ কাৰণে জীৱন ৰাইজকে কওক অকণমান কিবা কাৰণে অলপমান কেমেৰাটো আগে আনছো ৰাইজক এইখিনি ক'লো আপোনালোকৰ 2025টো সুন্দৰ হওক মংগলময় হওক তাৰে কামনা কৰিলো 2025ৰ দৰে যাতে আমি মহান ব্যক্তিসকলক 2026 চনত হেৰুৱাবলগীয়া নহয় তাৰ কামনা কৰিছো তই কওঁ কিবা মোৰ কি ক'ম আৰু মই আচল প্ৰাণৰ শিল্পী জুবিন দাক হেৰাইছো তাত পৰা আৰু দুখ কি হ'ব পাৰে আৰু তাতকৈ দুখৰ বিষয়ে আমাৰ অসমীয়া জাতিৰ কাৰণে একোৱেই নাই একোৱেই নাই আৰু এইটোও কামনা কৰিলো জুবিন দাই ন্যায় পাওক জুবিন দাৰ মৃত্যুৰ লগত যিসকল ব্যক্তি জড়িত সেইসকল ব্যক্তিয়ে উচিত শাস্তি পাওক জুবিন দাই যদি ন্যায় নাপাৱে আমি সৰু সুৰা মানুহ কেতিয়াবা গ'লে আমি এনেকুৱা ঘটনাক লৈ পেলাই যে আমি ন্যায় পাম তাৰে কিবা মানে আছে নেকি কৈছো বাৰু একো মান নাই জুবিন দাৰ তুলনাত আমি সাধাৰণ ব্যক্তি জুবিন দাৰ কিনি আনিলে তাৰ যোগ্য আমি নহয় আমিতো কিনি আনিলেও যোগ্য নহয় গতিকে জুবিন দাৰ দৰে মহান ব্যক্তি এজন মৃত্যু হ'ল আমি ন্যায়ৰ ক্ষেত্ৰত এনেকৈ যুঁজি থাকিবলগীয়া হৈছে আৰু আমি কেনেকৈ ন্যায় পাম হয়নে নহয় নমস্কাৰ হেপী নিউ ইয়াৰ 2026 বছৰটো সকলোৰে বাবে মংগলময় হওক হয়তো অলপমান মুখৰ পাই অলপমান হাঁহিলো আৰু হয়নে নহয় 2026টো ভালে ভালে যাক সেইখিনি কামনা কৰিছো আৰু আপোনালোকেও ভালে থাকক আমাৰ ভিডিঅ'বিলাক চাওক মৰম দিয়ক চেনেলটো ফ'ল' কৰক আৰু লতি ভেটি নামৰ ইউটিউব চেনেল এটা নতুনকৈ খুলিছোঁ বেছি ছাবস্ক্ৰাইব হোৱা নাই আৰু ছাবস্ক্ৰাইব কৰি দিব পুনৰবাৰ সকলোকে 2026 চনৰ নতুন বছৰৰ লগতে মাঘ বিহুৰ আগন্তুক মাঘ বিহুৰ বহুত শুভকামনা জনালো শুভেচ্ছা জনালো সকলোৰে দিনবোৰ ভালদৰে পাৰ হৈ যাওক জীৱনবোৰ সুন্দৰ হওক উজ্বলি থাকক তাৰ কামনা কৰিলো 2025ৰ দৰে 2026ত যাতে আমি কাকো হেৰুৱাবলগীয়া নহয় তাৰ কামনা কৰিলো লতি ভেটি চাব এইখিনিত